মা টেঙা পানী গিলাচ আনকচোন। মহারাজ নহয় তাৰ ফালে ওলাই গৈছে আজি কি দিব আৰু এই কিবা আছিলে নহয় আজি আজি জানো আজি ৰাখি বন্ধন। বৰ্ণিয়াৰে ৰাতিপুৱা পৰা 3বাৰমান আহিলে চাগে তুলিবলৈ আৰু উপায় নাপায় লাষ্টত গ'লগৈ আৰু তাই আহিছিল যদি মোক তুলি দিব লাগিছিলে আকৌ। আৰু কালি কি আছিলে কালি ফ্ৰেণ্ডশ্বিপ ডে আছিলে। কালি কিহে পাইছিলে তোক ভূতে পাইছিলে নেকি ৰাস্তাৰ পৰা তুলি আনিবলগীয়া হ'লগৈ এনেই কিমান খালে বাৰু নাই আমি কালি একোৱে খোৱা নাই। ৰাস্তাতে ভূতে পালে নেকি আমাক, তাকেহে। একো নহয় ক একদম লগৰ বুলি ক'ব পাৰ মোকো ক কিমান খালি। এই কালি আমি একোৱে খোৱা নাই। কালি এনেই লগে পাইছিলোঁ আমি। একো খোৱা নাছিলি কাৰণে ৰাস্তাত পৰি আছিলি ভূতে পালে ৰাস্তাত পেলাই থ'লেহেঁতেন সেইকেইটাতো একেবাৰে নলে গ'লে লগা বন্ধু নেকি বন্ধুৱে আকৌ একেবাৰে বেষ্ট ফ্ৰেণ্ড ন সেইকাৰণে ৰাস্তাত পেলাই থাকোঁ সিহঁতি নিজৰ ঘৰলৈ গ'ল আকৌ মই নিজৰ ঘৰলৈ আহিছিলোঁ আকৌ। শুনিল বন্ধু এইকেইটাকে কয় যিকেইটা বন্ধুৱে তোক মাৰ খাই পৰি থাকিলে ঘৰত আহি থৈ যাবহি গম পালি আৰু 2 নম্বৰতে তোক যিকেইটা বন্ধুৱে মদ খাই থাকোঁতে চানা খতম হ'লে নিজৰ হাতৰ পৰা লাগিলে 2টাই থাকক এটা দি দিব সেইকেইটাহে প্ৰকৃত বন্ধু বুজিলি। আপুনিও এইবিলাক কেনেকৈ গম পালে? তহঁতৰ কথা বুজি পাওঁতো এসময়ত আমিও আছিলোঁ এনেকুৱা পিছলৈ বুজিবিগৈ এইবিলাক। আপুনিও